মই ৰাস্তাত ঘূৰি থাকোঁতে এটা বহুত টেলেণ্টেড ল'ৰা দেখা পালোঁ গাইজ আপোনালোকে চাবই গাইজ ল'ৰাটো তেওঁ ল'ৰাটো বহুত ধুনীয়া গান গায় আপোনালোকে এবাৰ চালে আপোনালোকে চাই থাকিবলৈ মন কৰিব তে গাইজ আহক চিধা আমি সেই ল'ৰাজনৰ ওচৰত যাওঁ আৰু তেখেতক কিছু কথা সুধো তুমি নমস্কাৰ তুমি গান কেনেকৈ শিকিলা 1 মিনিট আগত শিকিছোঁ 1 মিনিট আগত শিকিছা বৰ্তমান তুমি গান কেনেকৈ গোৱা এবাৰ গান আমাৰ গাই কেনে পাব্লিকক শুনাই দিবা নেকি 2 লাইন শুনাই দিয়া দাঁত পিছত দেখাবা তে গাইজ আপোনালোকে চাওক বহুত লাজকীয়া হয় লাজ কৰি আছে ধুনীয়া কৰি 1 মিনিট আগত গান শিকিছে বৰ্তমান 1 মিনিট হৈছে গান আৰু 1 মিনিটত আপোনালোকে ইয়াৰ টেলেণ্ট চাব দে চাওক মই এটা দি দিছোঁ এতিয়া আপোনালোকে চাওক ইয়াৰ টেলেণ্ট वे कमलिया তে গাইজ চাওক কি গিটাৰটো এনে লৈছে চাল দিবৰ কাৰণে वे कमलिया গিটাৰ বজাব গিটাৰ তুমি এৰি দিয়া গিটাৰ তোমাৰ কাৰণে নহয় তুমি এনে গোৱা वे कमलिया मेरे नादान গাইজ চাওক কি ধুনীয়া গান গাই আছে মাত্ৰ আধা মিনিট হৈছে গাই শিকা वे कमलिया मेरे नादान दिल গাইজ তেওঁ ইণ্ডিয়ান আইডলত চিলেক্ট হৈছে চাওক এইখিনিয়ে শুনিলোঁ বেছি নুশুনাওঁ কাৰণ ইয়াৰ পাব্লিচিটিৰ কাৰণে ইয়াক শুনিলে আপোনালোকে ডাইৰেক্ট ইণ্ডিয়ান আইডলত শুনিব লাগিব কাৰণ হায়াৰ অলৰেডি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু ইয়াক হায়াৰ কৰিবলৈ বহুত ডাঙৰ ডাঙৰ ছিংগাৰ কণ্টেক্ট কৰিছে তে তোমাক সোনু নিগমে কণ্টেক্ট কৰিছে আৰু এইপিনি তোমাৰ ডাঙৰ ডাঙৰ ছিংগাৰে মুম্বাইৰ পৰা কণ্টেক্ট কৰিছে তুমি কি ক'বা এবাৰ বলিউডত তুমি গাবা নেকি মই গাম এটা নতুন ফিল্ম পাব্লিছ কৰিম ফিল্মটোৰ নাম কি হ'ল টিংগু মিংগু